কষ্ট কিয় কৰি আছোঁ ফেচবুকত কিবা এটা লাভ হৈ আছে সেইকাৰণে কৰি আছোঁ আপোনালোকে জানেই মই বহুত বছৰৰ পৰা ফেচবুকত বা ইউটিউবত ভিডিঅ' বনাই আছোঁ লাভ হোৱাৰ কাৰণেতো মই ভিডিঅ' বনাই আছোঁ আৰু অৱশেষত মই ফেচবুকৰ যি উপাৰ্জন সেই উপাৰ্জনেৰে এটা ভাল বস্তু আনিছোঁ আৰু আপোনালোকক আজি এই ভিডিঅ'টোত সেই কথাটো ক'ম কামৰ সৰুবৰ নাই যিকোনো কাম মানুহে কৰিব পাৰে ডাঙৰ এটা কাম কৰি যি উপাৰ্জন হয় সৰু এটা কাম কৰিও সেই একেই উপাৰ্জন কৰিব পাৰে সেই কথা আপোনালোকে যদি লক্ষ্য কৰিছে তেতিয়াহ'লে গম পাইছে আমি ভাষণত বা ভিডিঅ'ত পথাৰ আমাৰ বজাৰ আমাৰ কৰিব লাগে বুলি কৈ থাকিলেই নহ'ব আমি হাতে কামে কৰি দেখুৱাব লাগিব আৰু হাতে কামে কৰি নেদেখুৱালে যিমান ভাষণত এনেকৈ পথাৰ আমাৰ হ'ব লাগে বজাৰ আমাৰ কৰিব লাগে বুলি চিঞৰি থাকিলেও মিছা আমি প্ৰত্যেকজন অসমীয়াই হাতে কামে কৰি দেখুৱাব লাগিব আৰু আমি ভিডিঅ'বিলাকত আমি কৰি থাকোঁ কিছুদিন আগতে এটা ভিডিঅ' বনাইছিলোঁ কামৰ সৰুবৰ নাই আমি সকলো কাম কৰিব লাগে বুলি কিছু আমি প্ৰমাণসহ কিছু আমি কথা কৈছিলোঁ আৰু আমি এনেই নকওঁ আমি কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে আমি কিছু বস্তু আমি আনিবলৈ চেষ্টা কৰিম আহি থকা দিনবোৰত আৰু আপোনালোকে জানে আমি কামৰ সৰুবোৰ কেতিয়াও বিচাৰ নকৰোঁ আমি বহুত বিভিন্ন ধৰণৰ কাম কৰি আহিছোঁ বিগত দিনবোৰত জনাসকলে আমাক জানে আমি গুৱাহাটীত কাম কৰিছোঁ মৰিগাঁও ৰাজপথত কাম কৰিছোঁ আৰু বহুত কিবা কিবি কাম কৰিছোঁ জনাসকলে জানে কাৰণ পথাৰ আমাৰ বজাৰ আমাৰ বুলি আমি চিঞৰি থাকিলে নহ'ব আমি লাজ নকৰি হাতে কামে কৰি দেখুৱাব লাগিব আৰু কালি গৈছিলোঁ তিনিচুকীয়ালৈ আৰু তিনিচুকীয়াৰ পৰা এটা বস্তু আনিছোঁ আৰু আপোনালোকক এই ভিডিঅ'টোত দেখুৱাইছোঁ কটন কেণ্ডি মেচিন এটা আনিছোঁ আমি অকল কৈছোঁৱে অকল কৈ থাকিলে নহ'ব আমি কৰি দেখুৱাব লাগিব আৰু আমি কৰি দেখুৱাব চেষ্টা কৰিম আৰু এই যে কৈছিলোঁ ফেচবুকৰ উপাৰ্জনেৰে আনিছোঁ বুলি মিছা কথা কৈছোঁ বাৰু প্ৰত্যেকজন যি কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে যে আপলোড দি থাকে আমুকটো আনিছোঁ তামুকটো আনিছোঁ বুলি অধিক সংখ্যকে ৯৯% কণ্টেণ্ট ক্ৰিয়েটৰ মিছা কথা কয় তেওঁলোকৰ যি এক্সট্ৰা বিজনেছ প্ৰত্যেকজনৰ এক্সট্ৰা বিজনেছ থাকে সেই এক্সট্ৰা বিজনেছৰ যি উপাৰ্জন সেই উপাৰ্জনৰ বস্তুবিলাক আনে আৰু ফেচবুকত এনেই লিখি থাকে যে মই ফেচবুকৰ পইচাৰে আমুকটো বস্তু আনিছোঁ সেয়া বহুত মিছা কথা কয় যাতে তেওঁলোকৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ পায় তেওঁলোকৰ ভিডিঅ'ত সেইকাৰণেহে তেওঁলোকে বহুত মিছা কথা কয় আৰু আমিও আমাৰ যি এক্সট্ৰা বিজনেছ আমি কোম্পানীত কাম কৰোঁ আৰু এক্সট্ৰা কিবা কিবি কৰি থাকোঁ সেই টকাৰে আজি বস্তুটো আনিছোঁ কোনো ফেচবুকৰ টকাৰে অনা নাই আপোনালোককো যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰে ফেচবুকৰ উপাৰ্জনেৰে ইউটিউবৰ উপাৰ্জনেৰে কিবা এটা বস্তু লৈছোঁ বুলি কয় সেয়া বহুত মিছা কথা কয় ইউটিউবৰ পইচাৰে বা ফেচবুকৰ পইচাৰে যে এখন দামী গাড়ী কিনিব সেয়া একদম মিছা কথা আপোনালোকে কেতিয়াও সঁচা বুলি নাভাবিব একেবাৰে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ বেলেগ কথা যেনেকৈ ডিম্পু বি বইজ তেওঁলোকৰ বেলেগ কথা তেওঁলোকে ভাল ভাল এডভাৰটাইজ পায় আৰু সেই এডভাৰটাইজৰ পইচাৰে ল'ব পাৰে কিন্তু কিছু আছে সৰু সৰু 1 লাখৰ বা 50,000 ওচৰা-ওচৰি কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে কিন্তু আপোনালোকক বহুত মিছা কথা কয় আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব আৰু এই ছুটি ভিডিঅ'টোত এইখিনি কথা ক'লোঁ ধন্যবাদ